হে গাইজ কি খবৰ আশা কৰোঁ সকলোৱে ভাল। বেহাবাৰী আউটপোষ্টৰ ৰেগুলাৰ ভিউৱাৰ্ছসকলে গম পায় যে বেহাবাৰী আউটপোষ্টত পূৰ্বতে মণিবৌ বিউটি বাইলুং এছ.আই. অভিনয় কৰিছিলে, কিন্তু তেওঁলোকে বৰ্তমান বেহাবাৰী আউটপোষ্টৰ পৰা আঁতৰি গুচি গ'ল। কিয় আঁতৰিলে এই সম্পৰ্কত আপোনালোকৰ ভিতৰত বহুত সংখ্যক লোকে নাজানে। আজি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, গোটেইখিনি কথা গম পাব তেতিয়া। আৰু বেহাবাৰী আউটপোষ্টত মণিবৌয়ে অভিনয় কৰিবলৈ বাদ দিলে, তেওঁ থিয়েটাৰত সোমালে আৰু বিউটি বাইলুঙে অভিনয় কৰিবলৈ এৰিছিলে বেহাবাৰী আউটপোষ্টত দেউতাক ঢুকোৱাৰ পিছৰ পৰা। এতিয়া কিন্তু 6 তাৰিখৰ পৰা আকৌ বিউটি বাই বেহাবাৰী আউটপোষ্টলৈ ঘূৰি অহা কথা। আৰু এছ.আই. ছাৰেও থিয়েটাৰত সোমোৱাৰ পিছৰ পৰা বেহাবাৰী আউটপোষ্টত অভিনয় কৰিবলৈ আঁতৰিলে। আৰু আপোনালোকৰ ভিতৰত যিসকল লোকে তেওঁলোকে মিছ কৰে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব, আৰু তেওঁলোকক ভাল পোৱাসকলে ভিডিঅ'টো লাইক এটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নতুন যদি কোনোবা আহিছে। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। বেহাবাৰী আউটপোষ্টত আকৌ 6 তাৰিখৰ পৰা আপোনালোকে বিউটি বাৰ অভিনয় চাবলৈ পাব। খবৰটো শুনি কোনে কেনেকুৱা পাইছে কমেণ্ট বক্সত আপোনালোকৰ মন্তব্যসমূহ দিব পাৰে।